গাইজ ওয়েলকাম টু মাই ফার্স্ট ব্লগ ডি বয়েজ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আহিছোঁ আমি আমাৰ গাঁৱৰ পথাৰত। ইয়াত মানুহে খেতি বাতি কৰে। ইয়াত মানুহে বিভিন্ন ধৰণৰ খেতি বাতি কৰি আছে বৰ্তমান, কিন্তু যেতিয়া ছিজন থাকে ধান খেতি কৰে। ইয়াত বহুত ধান খেতি কৰা, ইয়াত প্ৰায় বহুত মাটি আছে। আৰু ইয়াত আপোনালোকক দেখাই আছোঁ মই সৰিয়হৰ খেতি। বৰ্তমান সৰিয়হৰ খেতি কৰিছে, সৰিয়হৰ ফুল আহিছে গাইছ। ইয়াত এইবোৰ সৰিয়হ, এইবোৰ চাওক, এইবোৰ সৰিয়হৰ ফুল, এইবোৰ সৰিয়হৰ ফুল, তো ইয়াত সৰিয়হৰ ফুল কৰিছে। আমি আহিছোঁ আজি বগৰী খাবলৈ। ইয়াত বহুত ধৰণৰ বগৰী পোৱা যায়। ইয়াত পকা কচা গোটেইখিনি বগৰী পোৱা যায়। তো আমি আহিছোঁ, ইয়াত বিভিন্ন ধৰণৰ বগৰী পোৱা যায়। আমি আহিছোঁ বগৰী খাবলৈ আৰু ভাবিলোঁ যে আমাৰ পথাৰৰ মাজেদি অলপ ঘূৰি আহোঁ। সৰিয়হৰ খেতি আছে, তাত যাই অলপ ঘূৰি আহোঁ। তো আহিছোঁ, এইবিলাক সৰিয়হৰ খেতি। আৰু ইয়াত বহুত মানুহে গৰু ছাগলী ইত্যাদি বস্তু বান্ধে, ম'হ চহ ইত্যাদি বস্তু বান্ধে। নাই আচলতে চাই আহোঁ, অলপ ঘূৰি আহোঁ গাইছ। পথাৰটোত ঘূৰি বগৰী খাম। বগৰী খোৱাৰ পিছত ব্লগটো শেষ কৰিম। তো আপোনাৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল লগা নাই তো ডিছলাইক কৰি দিব। কাৰণ যিহেতু মোৰ এইটো ফাৰ্ষ্ট ব্লগ, এইটো ইমান বেছি কথা ক'ব নোৱাৰিম, কিয়নো মোৰ ভয় লাগি আছে। চলো গাইজ, ফটাফট বগৰী খাব লাগিব। তো আমি যাই আছোঁ এতিয়া, অলপ দৌৰি যাই আছোঁ গাইজ। তো ভিডিঅ' গাইজ বহিব লাগিব, হৰাণ লাগি গৈছে। কাৰণ দোস্ত এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, তো লাজ নিদিব, অলপ ছাপোৰ্ট কৰিব যাতে ভালকৈ ব্লগটো বনাব পাৰোঁ। এইখিনিয়ে ক'ম। আৰু কথা ক'বলৈতো মোৰ অসুবিধা হৈয়ে আছে, কিয়নো মই কেতিয়াও ব্লগ বনোৱা নাই। তো দেৰি নাই, খাম। আচলতে মই অকলে আহিছোঁ, তাৰ কাৰণে ভিডিঅ' বনাব অসুবিধা হয়। আমাৰ পথাৰটো ঘূৰা হৈ গ'ল। এতিয়া আমি যাই আছোঁ বগৰী খাবলৈ। এতিয়া বগৰী খাম। বগৰী খোৱাৰ পিছত আপোনালোকতো কৈছোঁৱে ব্লগটো শেষ কৰিব লাগিব, কাৰণ মইতো ইমান বেছি কথা ক'ব নোৱাৰোঁ, ভয় লাগে। তাৰ কাৰণে ভিডিঅ'টো অলপ কাটি দি আছোঁ। তো যাই ফটাফট বগৰীটো পাৰোঁ আৰু খাওঁ। আপোনালোকক দেখাম কোনটো বগৰী খাম, কোনটো বগৰী নাখাওঁ, এইটো আপোনালোকক আজি দেখাম। আপোনালোকক এটা বস্তু দেখাবলৈ মই পাহৰি গৈছোঁ। বগৰী খাবৰ সময়ত কি কি লাগে এইটো আপোনালোকক দেখুওৱা নাই, আমি দেখাই আছোঁ। এইটো চাওক, এনেকৈ কি কেমেৰা ধৰোঁ, সেইটো খুলিব লাগিব, খুলো। ইয়াত গাইজ ধনিয়াৰ পাত আছে, আৰু জালুক, নিমখ এইবিলাকে আছে। তো ফটাফট ভিডিঅ'টো শেষ কৰিব লাগিব। ফটাফট যাই কিনে আগত বগৰী খাওঁ, তাৰপিছত ভিডিঅ'টো শেষ কৰিম। আৰু আপোনালোকক দুটামান কথা ক'ম, মই ভিডিঅ' শেষত দুটামান কথা ক'ম, আপোনালোকে চাই থাকিব। আহি গাইছ, আমি বগৰী গছ পালোঁ। আপোনালোকক দেখাই আছোঁ বগৰী গছ। এইটো বগৰী গছ। বগৰীটো আগত খাই চাওঁ কেনেকুৱা লাগে, বগৰীটো আগত খাই চাওঁ গাইছ। খাই চালো। গাইছ এইটো ইমান বেছি ভাল নহয়, আৰু আছে গাইছ।
খাই দিম কষ্ট কৰি পাৰিছোঁ এইটো চাৰি আহিব নালাগে আগত আৰু এটা গছ আছে বগৰী গছ আৰু এটা গছ আছে বগৰী গছ এইটোৰ পৰা খাম কিন্তু খাব পাৰিম আপোনালোকে চাওক এইটো গছ এইটো উঠি পাৰিম পাৰি কিনে খাম বাৰী গাইছ বহুত বগৰী পাৰিছোঁ এইবোৰ আপুনি চাব পাৰে বহুত বগৰী পাৰিছোঁ তো এতিয়া আমি এইবোৰ খাই আপোনালোকৰ লগত কথা পাতি আছোঁ যিটো কথা আচলতে ক'ব বিচাৰিছিলোঁ মই এইটো আজি কোৱা নহ'ব কাৰণ ওচৰত মানুহ আহিছে তাৰ কাৰণে কোৱা নহ'ব কালি মই ভিডিঅ' বনাই পেলাই আপোনালোকক কৈ দিম অ'কে গাইছ